দুষ্ট দুষ্ট পৰি কোন এইটো নিখামণি দাস ৰুম খালী আছে টিভি চাব পাৰা যদি গীত চলি আছে কি লিখিছে ইয়াত মোৰ কাৰণে ও মাই গড মোৰ কাৰণে পাখি পাখি মন মোৰ চংটো প্লে কৰি দিব প্লিজ মোৰ ভাইটিয়ে বোলে নাচে নিখাইতো অনবৰত নাচো নাচোকে থাকে হৌজন ৰঙাবেলিৰ কাষত ককা আৰু বাৰ লগত চিনাকি হৈ লোৱা ককা আৰু বা बद्दी यार आप जाते हैं किचन देख रही हो ना टेस्टी टेस्टी यम्मी यम्मी इसने बनाया है चिकन वाव लोकल ये लोकल है आलू এই কত পলাইছা নিখাই কিন্তু চিকেন খাবলৈ বিৰাট ভাল পায় কাৰণে খাং খাংকৈ চুপিয়ে আছে কিন্তু এইজন ভাবি আছে কেতিয়া যে মই চিকেনখিনি খাব পাম বিৰাট খাও লাগি আছে যেন পাইছোঁ নিজৰ ঘৈণীয়েকে বনোৱা টেষ্টি হৈছে যেন পাইছোঁ এই ঘৈণীয়েকজনেতো থাকেই ইয়াৰে দিবই আৰু এই দুজনৰ এইটোৱে পুত্ৰ দেখিলা বিৰাট দুষ্ট নাম কি ঐ নাম রাহুল রায় দেউতাৰ নাম কি বংকশ রায় মান নাম কি শুনে বিরাট दुष्ट चलो यो इसका बेडरूम ओ माय गॉड इसने मैंने कहा ना बहुत नोटी लड़का है ये मजादार আৰু দেখাই আছো নেপাৰিব পৰিয়ালটোৰ কাৰণে এইটো এটা মন্দিৰত এন্ধাৰ আছে বিৰাট ভালকৈ দেখা নাপাব তথাপিও চাই লওক মন্দিৰ আপোনালোকে যদি চাব খোজে আকাশখন চাব পাৰে জন্তু ইমান উজলি উঠিছে এয়ে প্ৰমাণ বিৰাট পোহৰ জনৰ তৰাবোৰ চিকমিক কৈ আছে অচৰ কৰি দেখাইছো যে তৰাবোৰ দেখা পাইছে চোৱা কেনেকৈ চিকমিক কৈ আছে তৰাবোৰ ইমান ভাল তৰা আৰু জন্তুটো চমকি আছে দেখিছা কেনেকৈ চমকি আছে ভাত খাব কৰিব লাগে কেনেকুৱা ভাতে নেখায় সেইকাৰণে বডি আৰু ভাল এতিয়া নিখাই মোৰ কাষত দৌৰি আহিব ৰ চাবা লগা হওক মই কোৱা কথাটো কি দৌৰি আহিছেনে যে পৰিয়াল লিখালোঁ সিহঁতৰ নিশ্চয় গ্ৰেণ্ডমাদাৰক চাবা গ্ৰেণ্ডমাদাৰে বিৰাট কাম কৰে যেন পাইছোঁ যে কিটচেনত নেপাওঁ ক'ত যে থাকে বাচন বৰ্তন ধুই থাকে কাক কোব দিবি অঁ মই বোলো মোকে দিয়া নেকি ইমান কাম কৰে উঘে নাপায় কাম কৰাৰ ঠাণ্ডাত যে ফটা চটা পিন্ধিবই পাহৰি যায় ন তেনেকৈ নক'ব ইউটিউবত যাব ইহঁতৰ আটেকটো ক'ত দেখানি যে ক'ত গৈছে আটেকটো কওকচোন একবাৰ মাৰা গৈছে ক'ত মইতো জানামতে মাৰা যোৱা নাই মই জানামতে মাৰা যাব নালাগে ন মাৰাটো নিখা আপুনি ক'ত গৈছে মুখখন দেখিছে জিয়া দে কওকচোন মৰতো ক'ত গৈছে ইহঁতৰ লালে ক'ত এইটো বোলে তাইৰে মোৰ এইটো হ'ল কি খাইছা গাখীৰ আৰু ভাত কেনেকুৱা লাগিছে ভাল লাগিছে থেংকছ কৈছিলোঁ ক'ত গৈছে তেওঁ শুই আছে দেখাম ৰ'বা মইতো ভবাই নাছিলোঁ তেওঁ যে শুই আছে আপোনাক মৰা মানুহ বনাইছে দে আপোনাৰ ঘৈণীয়েকে ফটা চটা লোৱা নাই আপুনি কি আপোনাৰ ঘৈণীয়েকৰ একো গুৰুত্ব নোহোৱা হৈ গৈছে আপোনাৰ উঠক ভাত নাখায় নেকি আপোনালোকৰ দেউতা একেবাৰে নুঠে আপোনালোকৰ যে কি মেল পাতে মই মানে ধৰিব নোৱাৰোঁ আপোনালোকক যেতিয়া হ'লে একেলগে দেখা পাওঁ যে আপোনালোকে এটা বাচ্চা এটাই ভাত খুৱাইছে এটা বাচ্চা এইজন কোন হে খাইছি
চিনি ল'ব এইটো দেখিলে কেতিয়াবা বাটত মাতি দিব আকৌ যাই যাই দেখে ঘৰ কোনোবা শুনিছে যদি চোৰ হয় পিটিম বাপ্পে নিকা আপুনি সেই কিবা বোলে পকা ওলাইছে অ' মাই গড জোক যেন লাগিছে এই পকাটোক নহ'লে ইস্ত্ৰি কৰি চিধা কৰিব লাগিব কি পকা মইতো ভাবিছোঁ চোৰ সৰকিছে হে মাই গড অ' চোৰটো সৰুকা নাই তোৰ দাৱা পকাহে সৰকিছে আপোনালোকে এই চেম্পু এই তেলটো যদি মাথাত বা গাত লগায় স্কিন বগা হৈ যাবে বা ল'ৰা হৈও চেঁচা তেল লগাই চুলি দীঘল কৰিছে আজিকালি জামানা বদল গিয়া হে মই আকৌ ডমেনৰ হিন্দীহে মাৰিছোঁ য'ত যাওঁ তাতে তোমালোকে কিয় আহি থাকা কিয় 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 য়েছ অ' মানে নাই 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 যাও दूर जब ओए लड़का यहाँ पर मत आना वरना अच्छा नहीं होगा ओ लड़का लड़की क्या बात है आजकल बड़े फुर्ती में रहते हो तुम तो खाना खाते ही रही तो इतनी भी पेट भरा हो गई तुम्हारा हाँ ये बहुत चालाक है यार आप लोग देखेंगे क्या टीवी तो देख लिए मैंने कहा ना इस शैम्पू वाले बहुत अच्छा है देख लो ডাভ কণ্ডিশ্যনাৰৰ সৈতে ফণি পিছলি গ'ল কাৰণ ইয়াৰ মইশ্চাৰাইজিং টেকনলজিয়ে 1 মিনিটত মইশ্চাৰ লক কৰে ডাভ কণ্ডিশ্যনাৰ এতিয়া 2 টকাত লোৱা रिकी বাই 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 যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সকলোকে এবাৰ চাই লোৱা একবাৰৰ কাৰণে কাৰণ দেখিব নাপাবাও পৰা কি হয় ভৱিষ্যত বাই